মানে নুধুলে হ'ব। তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই ভিডিঅ'টো ক'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ জানে, হোষ্টেলৰ পৰা দূৰত মানে বাইহাটা চাৰিআলিত। তো হোষ্টেলৰ পৰা ষ্টাৰ্ট কৰিবলৈ সময় নহ'লে ইমান লৰালৰিকৈ ওলাইছোঁ ৰাতিপুৱা শুই উঠি। তো চাই থাকিব পিছৰখিনি আমি আজি ক'ত গৈ আছোঁ, কি কৰোঁ দেখাই আছোঁ। মানে এটা ৰিচাৰ্চ ষ্টাডি কৰি আছোঁ ন, আমাৰ এটা ফাইনেল ইয়াৰটো আমি ৰিচাৰ্চ কৰিব লাগে, সেইকাৰণে আমি ডাটা কালেকশ্যনত আহি আছোঁ। ক'ত গৈ আছোঁ দেখাই আছোঁ, কোনখন গাঁৱত যাম। তো এতিয়া আমি এটা প্ৰিণ্ট আউট কৰিব লাগে, তো সেইকাৰণে এয়া লগত 4জনী আছে, প্ৰিণ্ট আউট কৰিবলৈ বহি আছে। পাই আছোঁ গাঁৱত যাম, কি হ'ব, কেনেকৈ আমি ডাটা কালেক্ট কৰিম, চব দেখাম আপোনালোকক। চ' চাই থাকিব। ডাইৰেক্ট বাইহাটা চাৰিৰ পৰা এতিয়া আমি, তো আজি দিনটো আৰম্ভণি আমি কিহে কৰিম ক? পকৰা নহয়, আজি দিনটো আৰম্ভণি মেনুত বহুত বস্তু আছে। ইয়াত দিছে সমোসা আছে, পকৰা আছে, ইয়াতে পানী আছে। কেনেকৈ যাম? এনেকৈ হৈছে খোজকঢ়াই হৈছে মোক। মানে গাঁৱত সোমোৱাই নাই, ভোক লাগিলে ভোক লাগিলে। দিনটো কি হ'ব ভাবক আপোনালোকে। দিনটো ৰুটি টেষ্টি। খা খা। বৰ হাঁহি আছে। আমি এতিয়া মানে কি, আমি এতিয়া গাঁওখনৰ ওচৰত যাব লাগিব, কাৰণ এখন গাঁওখনত আমি ডাটা কালেক্ট কৰিম। তেতিয়াতো তেওঁ পাৰ্মিশ্যন লাগিব। আমি অলৰেডি লৈছোঁ পাৰ্মিশ্যন, তথাপিও এতিয়া পালোহি যেতিয়াতো ক'ব লাগিব যে আমি আজি আহিছোঁ বুলি। ঘৰ ডাটা কালেক্ট কৰিলোঁ আমি, তো দেখুৱাব নোৱাৰিলোঁ, বহুত মানে জল্দিকৈ আছিলোঁ। প্ৰথম ঘৰ ডাটা কালেক্ট হৈ গ'ল। এইকেইদিন এয়া পাৰ্টনাৰ ডাটা কালেক্ট কৰাৰ। কি কৰিব, ঘৰে ঘৰে সোমাই আমি তাক কুৱেশ্যন সুধিলোঁ। তাৰপাছতে আমি তাৰ বেচিছত যি কৰিব লাগে চবখিনি কৰা হ'ল। তো তেওঁলোকো অকণমান বৰ স্পীড হৈ আছিলে, কাৰণ এতিয়া পথাৰলৈতো আমাক নেক্সট ইয়াত প্ৰথম ঘৰ হৈ গ'ল। তো নেক্সট ঘৰ বিচাৰিব লাগিব, কাৰ ঘৰত 60ৰ পৰা 80ৰ ভিতৰত আছে। তো এয়া আইতাৰ লগত, এয়া প্ৰথম চেম্পল আমাৰ। গায়ত্ৰী ফাৰ্ষ্ট চেম্পল। আইতা কেনেকুৱা লাগিলে? আমি ঠিকে আছে ন? হ'ব দিয়ক আইতাক বাই। তো এতিয়া আমি ক'ত আহিছোঁ, নেক্সট চেম্পলৰ সন্ধানত আহিছোঁ। যি গতি হ'ল। বুঢ়ী মানুহ এজনী লগ পালোঁ, 45 বছৰহে হৈছে বোলে। নামটো সুধিলোঁ, নামটোও ক'ব নোখোজে। যেনেকুৱা আমাৰ আইতাহঁততকৈও বুঢ়ী। উপায় নাই মানে, 45 বছৰ হৈছে। এতিয়া উপায় নাই। আমিতো জবৰদস্তি একো কৰিব নোৱাৰোঁ, কাৰণ আমি বেলেগৰ গাঁৱত আহিছোঁ। আৰু চেম্পুল আমি ল'ম। সোমাইছে? অঁ হ'ব দিয়ক। মোৰ গাঁৱে বহুত ৰ'দ ন, সেইকাৰণে বহুত দিগদাৰ। ৰ'দে ঘূৰিব লাগিব। আগৰ দুজনী বেলেগত গ'ল, গৈ আছে। ঘূৰি অৱস্থা বেয়া, ৰ'দত মানে ঘূৰি অৱস্থা বেয়া গৈছে। চেম্পুল বিচাৰোঁতে কাৰ ঘৰত কোন কিমান বয়সৰ মানুহ আছে। এয়া বাটতে ককাক পালোঁ, ককাই আনি আছে আমাক। ককাৰ ঘৰলৈ আহি আছোঁ আমি। হ'ল বাৰু কেইবাটাও লোৱা। তো এতিয়া ককাৰ আছে ন? অঁ ভাল হৈ গ'ল, নহ'লে এইবাৰ ৰ'দখনত এই দলঙাখন আছে, দলঙখন পাৰ হ'ব নেকি? এইপিনে ককাই চব বটাই দিছে। আমি বিচাৰি আমি যাম। খাইছোঁ ডাটা কালেক্ট কৰিম। কি ল'বি সুধিছে ককাই। এফালে ন? অঁ হ'ব দে, আমি দুই ঘৰতে সোমাব পাৰিম আপোনালোকৰ ঘৰত। অঁ এয়া ককাৰ ঘৰ। মৰম লগা মাইনা এটা বোলে ফটো যাবা নেকি? উই হা নোযোৱা? অকণ নাচি দিবা, নাচি দিবাচোন। নাচা আয়ো
গুচি গ'ল কৈ দিয়া ধুনীয়াকৈ হয় নেকি ইমান ধুনীয়া নাম অংগনবাদী গৈছা নাই গৈছা এই ধুনীয়া ছোৱালী হ'ব এতিয়া আমি যাওঁ আহা তাই থ'বলৈ যায় আমাক এয়া চবেই থ'বলৈ আহিছে হাজমোলাৰ লগত কি হয় টেষ্টি না কেনেকুৱা এই কেনেকুৱা লাচিমা ইমান টেষ্টি আছে এই দেখিছে এইয়া দেখো সবচে জ্যাদা মোৰ চাৰিটা হৈ গ'ল কি হ'ল সেইবিলাকতো দি ফটো নুঠিলে হৈ গা तो रहने दो फिर বহুত টেষ্টি আমলখিৰ লগত হজমলা খাই চাব नहीं গোটেই চাৰিজনী মিলি এতিয়াহে মিলি হৈছোঁ দেই এতিয়া কি খাইছোঁ আমাৰ লগত ইমান টেষ্টি খাই চাবচোন কেতিয়াবা খাই ইমানেই টেষ্টি শেষ হাত চাফা নুধুলে হ'ব कौन है ये लोग कहाँ से आते हैं দিন ডাটা কালেকশ্যন কৰি হ'ল দিনটোৰ পূৰা ভাগৰ লাগিছে এতিয়া আমি লাঞ্চ কৰিব বহিছোঁ লাঞ্চ মানে বহুত টাইম হৈ গ'ল পৰ্ক অৰ্ডাৰ দিছোঁ এয়া চাই লওক পৰ্ক আহি পোৱা নাই দেই পৰ্ক খাই লোৱাৰ পিছত হোষ্টেল যাব লাগিব বহুত দেৰি হৈ গ'ল একচুৱেলি ভাত খোৱাটো সময় নাছিলে তো জল্দি জল্দি খাই লওঁ পূৰা মানে কি বহুত দিনৰ মূৰত মাটি দালি বহুত টেষ্টি এখন ষ্টাৰ্ট কৰি দিলোঁ আৰু খা 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 বহুত ভোকত আছে বা দিনটো ভোকত আছে আয়ো দেখিছেনে তুমি বহুত ভোকত আছা নে হা ভোকত নাই ভিডিঅ'টো মই আজিলৈ ইয়াতে সামৰিছোঁ এনেকুৱা পালে চাই জনাব